ভূমিজ কিচেনলৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আনিছোঁ মই ডিমৰ গ্ৰেভি ৰেচিপি। ডিমৰ গ্ৰেভি ৰেচিপি বনাবৰ কাৰণে মই 3টা বইল ডিম, 2টা বিলাহী, 2টা কেঁচা জলকীয়া, 2 ফুটা নহৰু আৰু 2টা কাটি লোৱা পিঁয়াজ লৈছোঁ। তাৰপিছত মই ডিমৰ বাকলিখিনি এৰাই লৈছোঁ। এৰুৱাৰ পিছত মই 4 টুকুৰাকৈ কাটি লৈছোঁ। ভিতৰৰ কুহুমটো উলিয়াই লৈছোঁ। তাৰপাছত কেৰাহী এখন গৰম হ'ব দিছোঁ। তাত মই 2 চামুচ মিঠাতেল দিছোঁ। তাৰপিছত ডিমখিনি ফ্ৰাই কৰি লৈছোঁ। আধা চামুচ হালধি, আধা চামুচ নিমখ দি পেলাই ভালকৈ ফ্ৰাই কৰি লৈছোঁ। তাৰপাছত প্লেট এখনত উঠাই লৈছোঁ। তাৰপাছত তেলখিনিত অকণমান ক'লা জিৰা, তাৰপিছত পিঁয়াজ, পিঁয়াজখিনি মই অকণমান ভাজি লৈছোঁ। তাৰপিছত বিলাহীখিনি দিছোঁ। তাৰপাছত এচামুচ নিমখ, এচামুচ হালধি গুড়ি আৰু এচামুচ কাশ্মীৰী মিৰ্চ পাউডাৰ দিছোঁ। তাৰপিছত ভালকৈ লৰাই লৈছোঁ। গেছৰ ষ্টিমটো মই কমাই পেলাই ভাজিছোঁ। তাৰপিছত নহৰুখিনি মই ৰুকি পেলাই দিছোঁ। তাৰপিছত কেঁচা জলকীয়া কেইটা দি দিছোঁ। ভজা হোৱাৰ পিছত মই ডিমখিনি দি দিছোঁ। ডিমখিনি দিয়াৰ পিছত তাৰপাছত একাপ পানী দিছোঁ। একাপ পানী দি অকণমান উতলিবলৈ কাৰণে দিছোঁ। তাৰপিছত মই আধা চামুচ গৰম মছলা দি পেলাই ভালকৈ লৰাই লৈছোঁ। তাৰপিছত প্লেট এখনত মই নমাই লৈছোঁ। আপোনালোকে এনেকৈ বনাব আৰু ৰুটিৰ লগত খাবলৈ বৰ ভাল হয়।